নমস্কাৰ বন্ধু বান্ধৱীসকল, ডেজিজ কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ডিম আৰু মেগীৰ এটা সহজ ৰেচিপি, যিটোক কয় এগ মেগী মছলা। আহকচোন বন্ধু বান্ধৱীসকল, এই ৰেচিপিটো কেনেকৈ বনালোঁ চাওঁ। আজি এই এগ মেগী মছলাৰ কাৰণে লৈছোঁ এপেকেট মেগী আৰু এটা ডিম। এনেকুৱা এপেকেট লৈছোঁ। আপোনালোকে 2 পেকেট মেগী দিলে 2টা ডিম ল'ব। আৰু মছলাৰ ভিতৰত লৈছোঁ বিলাহী এটা এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ, পিঁয়াজ এটা এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ, কেঁচা জলকীয়া এটা মিহি মিহিকৈ কাটি লৈছোঁ, আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ আধা চামুচতকৈ অকণমান কম, মিট মছলা লৈছোঁ আধা চামুচতকৈ অলপ কম, হালধি নিমখ আন্দাজ মতে ল'ম। এতিয়া আমি ৰেচিপিটোৰ মাজলৈ আগবাঢ়ো, আহকচোন। এতিয়া এখন কেৰাহী গেছত পাতি লৈছোঁ আৰু কেৰাহীখন গৰম হ'লে তাত অকণমান ৰিফাইন তেল দি দিম। এতিয়া এই কেৰাহীখন গৰম হোৱাত অকণমান ৰিফাইন তেল দি দিলোঁ। এয়া তেলখিনি এনেকৈ অকণমান ভৰাই দিম। এতিয়া তেলখিনি গৰম হ'ল। এতিয়া আমি ডিমটো এনেকৈ ভাঙি লৈছোঁ আৰু কেৰাহীত দি দিম। তাত অকণমান নিমখ হাতেৰে এনেকৈ ছটিয়াই দিছোঁ। ডিমটো এনেকৈ অকণমান ভাজি ল'ম। ডিমখিনি এনেকৈ ভাজি ল'লোঁ, এনেকৈ গুৰিকৈ। এতিয়া বাতি এটাত কাঢ়ি ল'ম। ডিমখিনি কাঢ়ি ল'লোঁ। এতিয়া আমি একেখন কেৰাহীতে অকণমান ৰিফাইন তেল দি দিম আৰু তেলখিনি অকণমান গৰম হ'বলৈ দিম। তেলখিনি এতিয়া গৰম হৈছে। এতিয়া আমি কাটি ৰখা পিঁয়াজখিনি আৰু কেঁচা জলকীয়াটো ভাজি ল'ম। পিঁয়াজখিনি অলপ দেৰি ভাজি ল'ম, অলপ ৰঙচুৱা কৰালৈকে। এতিয়া পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া আমি ইয়াত বিলাহীখিনি দি দিম আৰু বিলাহীখিনিও একদম কোমল ভজালৈকে ভালদৰে ভাজি দিম। এতিয়া এই বিলাহীখিনি ভজা হৈ গৈছে। এয়া চাওক, বিলাহীখিনি কোমল হৈ গৈছে। এতিয়া আমি ইয়াত গুড়ি মছলাখিনি দি দিম। এয়া কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ, মিট মছলা দিছোঁ আৰু অকণমান হালধি দিছোঁ। আৰু অকণমান নিমখ দি দিছোঁ। নিমখ দিছে সদায় মনত ৰাখিব, কাৰণ মেগী মছলা যদি নিমখ থাকে, নিমখ সদায় কমকৈ দিব। মছলাখিনি দিয়াৰ পিছত মছলাখিনি ভালদৰে আধা মিনিটমানৰ কাৰণে ভাজি ল'ম। মছলাখিনি দিয়াৰ পিছত সদায় গেছটো ল' কৰি দিব, নহ'লে মছলাখিনি জ্বলি যাব আৰু খাবলৈ বেয়া হ'ব। সেইটো কাৰণে গেছটো সদায় মছলাখিনি দিওঁতে ল' কৰি ৰাখিব। এতিয়া এইখিনি ভজা হৈ গৈছে। এতিয়া আমি তাত মেগীৰ এই মছলাটো তাত দি দিম। মই গেছটো ল' কৰিয়ে ৰাখিছোঁ। মেগী মছলাটো দি ভাজি থাকিব নালাগে। এয়া মই এগিলাচতকৈ অকণমান কম পানী ব্যৱহাৰ কৰিছোঁ, সেইখিনি তাত দি দিম। এইখিনি গৰম পানী হয়। এতিয়া মই গেছটো হাই ফ্লেম কৰি দিছোঁ আৰু ইয়াত এটা ভালকৈ উতলাই দিবলৈ দিম। এতিয়া উতল আহিছে। মই ইয়াত এতিয়া এই আগতে ভাজি ৰাখিছিলোঁ যে ডিমটো, সেইটো দি দিম আৰু অকণমান এনেকৈ লৰাই দিম। আৰু এই মেগী পেকেটটো মই এনেকৈ ভাঙি লৈছোঁ। আপোনালোকে গোটা গুটিকৈ দিব পাৰে, মই এনেকৈ ভাঙি লৈছোঁ। এইটো ইয়াত দি দিম। দি পেলাই এনেকৈ হাতাখনে মেগীখিনি ভাঙি দিম। কাৰণে গেছটো হাই ফ্লেম কৰি ঢাকোন লগাই দিম। এয়া 1 মিনিটৰ পিছত মই ঢাকোনখন লগাই লৈছোঁ।
পানীখিনি প্ৰায় শুকাইছে। এতিয়া আমি গেছৰ ফ্লেমটো হাই কৰি ৰাখিছোঁ আৰু এনেকৈ আধা মিনিটমানৰ কাৰণে এনেকৈ লৰাই থাকিম। এয়া অকণমান পানী আছে, এইখিনি অকণমান শুকালে হৈ যাব। এনেও মেগী 2 মিনিটতে হৈ যায়। মেগীখিনি সিজিবলৈ মাত্ৰ 2 মিনিট সময়হে লাগে আৰু বাকী সময়খিনি সেয়া পিঁয়াজ আৰু বিলাহী সিজোতে সময় লয়। এতিয়া আমি পানীখিনি শুকুৱাই ল'ম। আধা মিনিটমান আকৌ ভাজি আকৌ মই ঢাকোনখন লগাই দিছোঁ আধা মিনিটমানৰ কাৰণে। আৰু পানীখিনি শুকালে আমি গেছৰ ফ্লেমটো অফ কৰি দিম। আধা মিনিটৰ পিছত আকৌ চাইছোঁ, সেইখিনি হৈ গৈছে। ইমানটো পানী থাকিলেহে খাবলৈ ভাল হয়, সেইটো কাৰণে ইমানতে আমি গেছৰ ফ্লেমটো অফ কৰি দিম। এয়া আমাৰ এগ মেগী মছলা ৰেডি হৈ গ'ল আৰু এইখিনি এতিয়া গৰমে গৰমে পৰিৱেশন কৰিব পৰা হৈ গৈছে। যিসকলে এনেদৰে মেগী নাই খোৱা এবাৰ খাই চাব আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব যাতে আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনবোৰ প্ৰথমতেই পায়। থেংক ইউ।